Hi guys, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ ধান দাইছে, ধান দাই আছো। এইফালে ধান দাই আছে দেই, ধান দাইছো ন খাব হ'ব আৰু ধান দাই কৰি আজৰি হ'লে। এইফালে কৈ দিয়া, এইফালে দেখাই দিয়া। এইবোৰ বহুত পৰি গৈছে, এইবোৰ দেখাই দিয়া। এইবোৰ পৰি গ'ল বতাহত ধানবোৰ। আমি আকৌ ধান দোৱাৰ লগতে ফৰিং খাইও ভাল পাওঁ দেই। ফৰিং খাই ভাল পাওঁ। ফৰিং মই বিচাৰি আছো, এয়া ফৰিং বিচাৰি ফুৰিছো। এইকেইজনী ফৰিং আছিলে সেইটোৰে, ক'তা সেইফালে গুচি গ'ল। আমিও চাওঁ পাই ফৰিং মই ধৰিবলৈ বিচাৰি ফুৰিছো, কিন্তু ধৰিব পৰা নাই। খুব পলাইছে। এইফালে আমাৰ সূৰ্য দেৱতা দি আছে পুৰা কাৰাৰো। পুৰা চোকাকে ওলাইছে, চোকা। ফৰিংহে ধৰিব নোৱাৰিলো। ক'ত ক'ত ভেলাঘৰ বনাব কমেণ্ট কৰি জনাব দেই। কোনে কোনে ভেলাঘৰ বনাই ভাল পায়। আমাৰ ভেলাঘৰ বনাবই, আমাৰতো ইয়াততো খুব বনাই দেই। আৰু তুমিও বনাবাই। আমাৰ ভণ্টিজনী কেমেৰা ধৰি আছে যে, তাইও বনাবই ভেলাঘৰ। তাই বনাব। ফৰিংহে নাপালো, ফৰিং পৰি গ'ল মানে গুচি গ'ল ধৰিবলৈ লওঁতে। ফৰিঙক চুবলৈ নিদিয়ে, ধৰিবহে নোৱাৰিলো। ফৰিং পলালে। ফৰিং পলাই গ'ল। ফৰিং খাই ভাল পাওঁ দেই, আপোনালোকে ভাল পায় নে নাই? মই ফৰিং খাই বহুত ভাল পাওঁ। ফৰিং আকৌ তেলৰ লগত ভাজি খাই ভাল লাগে দেই। ভাল লাগে। কিছুমানে পুৰি খায়, কোনে কোনে পুৰি খায় বাৰু। পুৰি খাই ভাল কথা কৈছা দেই। মই ভণ্টি একদম ভাল ধুনীয়া কথা এটা কৈ দিলে। কোনে পুৰি খায়? পুৰা ৰ'দ দিছে দেই, মই পুৰি চোকা খাই বেয়া কাৰা। পাওঁ। ময়ো বেয়া পাওঁ। মই কৰিহে ভাল পাওঁ। ফৰিং তেলত আকৌ দিয়ে খাই ভাল পাওঁ। তেলত দিলে আকৌ তেল ওলাই নহয় ফৰিঙৰ পৰা। আৰু উঠত লগাই উঠত লগালে তেলটো, ভাল। তাৰ মিহিকে ওলাই যে তেলটো উঠত লগাই। উঠত লগালে বোলে উঠ ফটা ভাল কৰে। আপোনালোক কোনে কোনে জানে দেই, কমেণ্ট কৰি জনাবচোন। মোক এই ভণ্টিয়ে ভিডিঅ' কৰি আছিলে। সেই আমাৰ ভণ্টি, তুমি দাবানে? দোৱা দালে বাৰু অলপমান তাই। ধান দাইছে আমাৰ ভণ্টি আহিলে, ভণ্টিয়ে দাইছে। পাৰিছা দেই, শিকিছা বুলি শিকিছা আমাৰ ভণ্টিয়ে। অসমীয়াৰ এটা নিয়ম আমাৰ ভণ্টিয়ে এতিয়া সৰুতে শিকিলে। হাঁহকেইটা পৰি আছে। ইমান হাঁহ খাই, ধান খাই সেইকেইটা। আধা আধিতো এইফালে এনেকৈ পৰি গ'ল নহয় ধানবোৰ, সেইবোৰ হাঁহেই খালে। সেইকেইটা আমাৰ টিকলো হাঁহকেইটা মৰম লগা। দোৱা এইফালে চাই দিয়া। সেয়া মুঠিটো চাওঁ, সৰু ছোৱালী সৰু মুঠি কৰি দিছে। মিলিছে দেই, বহুত গৰম পৰিছে। মিলিছে দেই, সৰু ছোৱালী সৰু মুঠি দেখিছেনে? ৱাও, পাৰিছা দেই। প্ৰথম পৰা গা। ভণ্টিয়ে গান এটা গাইছিলে, গাই দিয়া। তাই লাজ কৰিছে গাবলৈ। একো ফৰিং বুলিলো, ফৰিং নাপালো। ফৰিং বিচাৰি আছিলো বুলি ফৰিং নাপালো। ভণ্টিয়ে গান গাইছে, ফৰিং বিচাৰি আছিলো বোলে। কৈছে আমাৰ দেখিছেনে, হাঁহকেইটাই ধান খাই আছে। সিহঁতৰ পৰা ধান নাথাকেগৈ আৰু, সিহঁতি খাই আধা আধি শেষ কৰি দিলে আৰু, চেচ কৰি দিলে। খেদিবলগীয়া হৈছে। ইমান মৰম লগা দেই আমাৰ দেহা পোৱালিকেইটা। এইকেইটা ধান খাইছে, খেদিছোঁ। তাৰ লগতে ৰবাব টেঙা ওলাইছে, ৰবাব টেঙা খাই লওঁগৈ এতিয়া। ৰবাব টেঙা খাম এতিয়া। পথাৰৰ ৰবাব টেঙা খাই ভাল লাগে, আঘোণৰ পথাৰত। ভোট জলকীয়া এডোখৰহে আছেগৈ ভোট জলকীয়া, বাকীখিনি দিয়া হ'ল। গৰমটো বেছি হৈছে, ৰ'দটো বেছি এতিয়া, সেইকাৰণে পথাৰত নটাতে পৰিলোহি। আজি ঘৰৰ ধান দাইছোঁ, টেঙাও খাই লৈছোঁ। বাৰীতে আছে তাৰ পিছফালে আনি খাইছোঁ আৰু। পথাৰৰ ৰবাব টেঙা খাই ভাল লাগে, ৰবাব টেঙা খাইছোঁ। মিঠা নে ৰবাব টেঙা? মিঠা পাইছেনে মাধুখুৰী? মিঠা বৰ ধুনীয়া, মজা।
আঘোণৰ টেঙা এতিয়া ৰস হ'ল আৰু পুৰা ৰস আৰু ধুনীয়া দেই নহয় মই এতিয়া খাই লওঁ গুড মৰ্ণিং সকলোকে আজি নেক্সট মৰ্ণিঙত মই আপোনালোকক কৈছিলোঁ যে আমাৰ ভণ্টি ভাইটিহঁতে সৰুকৈ নৰা ঘৰ সাজে বুলি এতিয়া মাঘৰ বিহু পাবহি আৰু সিহঁতে এতিয়া নৰা ঘৰ সাজিব নৰা কাটি থৈ দিছে আপোনালোকে চাওকচোন নৰাবোৰ এয়া দেখিছেনে নৰা কাটি থৈ দিছে নৰা ঘৰ বনাবলৈ সৰুকৈ নৰা ঘৰ এটা বনাব ভেলাঘৰ বুলি কয় এইখিনিতে বনাব এইখিনি কাটি দিলে ইমানটো ৰাউণ্ডকৈ বনাব ঘৰটো তাৰপিছত নৰাবোৰে কাটি থৈ দিছে সেয়া নৰা দেখিলেই নহয় আপোনালোকে কাটি কৰি থৈ দিছে আমাৰ খেতি আৰু ডাঙৰি নিলে হৈ যাব আৰু এয়া আমাৰ ধানবোৰ পৰি গ'ল যে বতাহত এয়া ধান নিয়াই নাই নিব আৰু এতিয়া ৰ'দত শুকাবলৈ দিছে এনেকৈ কেইদিনমান আমাৰ ৰখা হয় ডাইৰেক্ট কাটি লৈ পেলাই মানে ডাঙৰিবোৰ নিয়া নহয় কেইদিনমান ৰাখি লৈ পেলাই ৰ'দটো পাবলৈ দিয়ে তাৰ অলপ দেৰি কেইদিনতহে আৰু নিয়ে ডাঙৰি মুঠিবোৰ এয়া চব মুঠি বান্ধি কৰি আৰু ঘৰলৈ নিব ডাঙৰি এয়া এইখিনি আমাৰ ভালেই হ'ল ধানবোৰ এইটো চাইডে ভালেই হ'ল এটা চাইডে বেয়া হ'ল এটা চাইডে বতাহত পৰি গ'ল এয়া পৰি আছে ধানবোৰ মায়ে এয়া দুলি মুচিবলৈবোৰ মাটি যোগাৰ কৰিছে সেয়া গোবৰ লৈছে দুলি মুচিবলৈ মাটি গোবৰ খচি লৈছোঁ এতিয়া দুলি মুচিম ধান দাই কৰি হ'ল এতিয়া ধান শুকুৱাই আৰু এয়া দুলি মুচিছোঁ দুলি মুচি আৰু ধান শুকুৱাই ভৰাম আৰু এতিয়া ধান ভৰাব ধান একেবাৰে হেৰি কৰি মেলি হ'লে আৰু মৰণা মাৰি কৰি হ'লে সেয়া চাওক আমাৰ দুলিটো ডাঙৰ আৰু বেছি ধানো নাই যে সেইকাৰণে ডাঙৰ আৰু সৰু আপোনালোকক ডাঙৰ কৈছোঁ আৰু গম পাইছেই নহয় মোৰ ইউটিউব চেনেলটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোক নতুনো আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি থৈ যাব আজিলৈ আহিছোঁ গাইছ